সাংবাদিকৰ ক্ষেত্ৰত কি ক'ব জনপ্ৰিয় কোন সাংবাদিকজনে কয় জনপ্ৰিয় হ'ব পাৰে সাংবাদিকৰ জানো 2 নম্বৰৰ পিছে পিছে ঘূৰে সাংবাদিকজনে ভাল কাম কৰিব পাৰে জানো সাংবাদিকবিলাকেতো ভাল কাম কৰিবই নোৱাৰে গতিকে তাক আমি কেনেকৈ ভাল ক'ম জনে বিয়া তাক বিয়াই ক'ম চবৰ কথা কৈছে না একাংশৰ কথা আমি চবৰ কথাই ক'ম কাৰণ কোনো সাংবাদিকে ভাল কাম নকৰে এইটো স্পষ্ট কথা আপুনি যে আছে আপুনিও ভাল কাম নকৰে আপুনি দেখুৱাই দিব যে মই এইটো কাম ভাল উদাহৰণ দিয়ক যে আমি এইটো কাম ভাল কৰিছোঁ দেখুৱাই দিয়ক বহুখিনি কৰিছে আপোনালোকে কৰা নাই আপুনি ব্যক্তিগত কি কৰে আপুনি মিডিয়া হিচাপে আপোনাৰ চেনেল হিচাপেও আপুনি কৰা নাই মানে আপুনি ব্যক্তিগত হিচাপে সাংবাদিক হিচাপে আপুনি কৰা নাই কিন্তু ব্যক্তিগত কোনোৱে নাই নাই আমি কোনোৱে নাই সাংবাদিক সাংবাদিক ভাল কাম কৰিবই নোৱাৰে কাৰণ তেওঁ চলিবই নোৱাৰিব সাংবাদিকে আৰু সাংবাদিকৰ কামেই নহয় কিন্তু ভাল কাম কৰাৰ কোনো তেওঁলোকে কৰিবই নোৱাৰিব সাংবাদিক চলিবই নোৱাৰিব তেওঁলোকক সাংবাদিকে চলিবই নোৱাৰিব এইটো লিখি দিম আমি যে আপোনালোকে নোৱাৰিব আপোনাক দেখোন যেতিয়া ইলেকশ্যন খেলিছিলে তেতিয়া সাংবাদিকৰ পিছতে আপুনি দৌৰি ফুৰিছিলে আমি সাংবাদিক পিছত দৌৰি নাই সাংবাদিক আমাৰ পিছে পিছে দৌৰি থাকে আমি সাংবাদিক পিছে